নমস্কাৰ সকলো অসমবাসীকে মই আজিৰ এই ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি কিছু ইম্পৰ্টেণ্ট কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি মই আজি ভিডিঅ'টো আপোনালোকৰ বাবে ক্ৰিয়েট কৰি আছোঁ। আপোনালোকে ইতিমধ্যে হয়তো কিছু ৱেব পৰ্টেল বা ছ'চিয়েল মিডিয়াৰ যোগেৰে গম পাইছে যে মোৰ ওপৰত কিছু এলিগেশ্যন লগাইছে এজনী ছোৱালীয়ে, যিয়ে নেকি নিজৰ ফেচটো ঢাকি পেলাই মিডিয়াৰ সন্মুখত আহি এলিগেশ্যন লগাইছে যে মই ছোৱালী এজনীক বিয়া পাতিব খুজিছিলোঁ, তেওঁ নাজানিছিলে যে মই বিয়া পাতিছোঁ। আপোনালোকে যেতিয়াৰ পৰা মই গম পাইছে তেতিয়াৰ পৰা আপোনালোকে জানে যে মই এজন বিবাহিত, আৰু সেই কি কৈ আছে মই সি নাজানিছিলে। চ' এক নম্বৰ কথাই তেওঁক মই এইটো মানে আঙুলিয়াই দিব বিচাৰিছোঁ, তুমি যে কৈছা, মই ছোৱালীজনীক টাৰ্গেট কৰি কৈছোঁ, তুমি যে কৈছা যে এই বিবাহিত বুলি নাজানো, গোটেই অসমে জানে মই বিবাহিত। মই ইনষ্টাগ্ৰাম পষ্টত মই মোৰ ৱাইফৰ ফটোই শ্বেয়াৰ কৰোঁ। চ' এইবিলাক কৈ কাম নহ'ব তোমাৰ। আৰু 2 নম্বৰ কথা, এলিগেশ্যন কিয় দিছা? তুমি কেছ কৰা, মোৰ নামত কৰক, কেছ খেলিম। আমাৰ ন্যায়ালয়ে এইটো প্ৰমাণ কৰক যে মুস্তাফিজুৰ ৰহমান সঁচা নে মিছা। এনেকৈ কথা নহয়তো যে মিডিয়াত গৈ পেলাই তাৰ আগত তুমি মোক কি কৈছা। মই যদি এই মুহূৰ্তত ৰেকৰ্ডিং শুনাব নোৱাৰি আছোঁ, মই হয়তো পৰৱৰ্তী সময়ত ৰেকৰ্ডিং শুনাব ব্যৱস্থা কৰিম যে ছোৱালীজনীয়ে মোৰ দেউতাক ফোন কৰি কৈছে আপোনাৰ ল'ৰাক বদনাম কৰিম মই। এতিয়া ব্লেকমেইলিং যে আছে, ব্লেকমেইলিঙৰ আমাৰ শেষ পৰ্যায়ত গৈ পাইছে। কাৰণ কিয়নো আমাৰ তাতে ছোৱালীজনী কিছুদিন আগতে কাম কৰিব আহিছিলে, অৰ্থাৎ কাম কৰিব আহোঁতে আমি এনেকুৱা ছোৱালীক আমি কাম দিয়া নাই। কাৰণ কিয়নো আমি বনাওঁ সৰু ল'ৰা ছোৱালীৰ ভিডিঅ', ছোৱালীজনী বহুত ডাঙৰ আছিলে, 2টা ল'ৰা ছোৱালীৰ মাক আছিলে, তাই এক্টিং কৰিব আহিছিলে। চ' আমি চান্স নিদিয়াতে আমাৰ ওপৰত অভিযোগ লগাই আছিলে যে এনেকুৱা 7-8 মাহ লছ হৈছে। চ' তাৰ ফলতে কি হৈছে যে আজি যি মানে ব্লেকমেইলিঙৰ শেষ ষ্টেপ গৈ পাইছে মিডিয়াৰ যোগেদি মোক মানে কি ক'ম বাৰু, মোৰ অপপ্ৰচাৰ চলাই আছিলে। চ' মুস্তাফিজুৰ ৰহমান সদায় ৰাইজৰ লগত কাম কৰি আহিছে। আপোনালোকে যিদিনাখনৰ পৰা মোক জানে সিদিনাখনৰ পৰা ময়ো আপোনালোকক হয়তো সেইখিনি বস্তুৱে দিব চেষ্টা কৰিছোঁ যে আপোনালোকে যিটো বস্তু ভাল পায়। আৰু এলিগেশ্যন নহয় বাৰু, যদি কিবা আছে কোৰ্ট আছে, আমাৰ কোৰ্টত গৈ পেলাই মোৰ নামত কেছ কৰিলে হ'ল, আৰু মই ইচ্ছাৰে কোৰ্টত গৈ পেলাই থিয় হ'ম। আৰু যদি তোমাৰ হাতত কিবা প্ৰুফ আছে তুমি কোৰ্টত দিয়া। মই তোমাক আকৌ এবাৰ কৈছোঁ, ছোৱালীজনীকে কৈছোঁ আজিৰ মোৰ ভিডিঅ'টোৰ যোগেদি, যদি তোমাৰ হাতত কিবা প্ৰুফ আছে তুমি কোৰ্টত যোৱা, কোৰ্টত যাই পেলাই মোৰ নামত এলিগেশ্যন নহয় কোৰ্ট কেছ কৰি দিয়া। মই বিচাৰিম কোৰ্ট কেছ কৰক, মই কোৰ্টত যাই থিয় হওঁ। তোমাৰ বিপৰীতে মোৰ বিপৰীতে তুমি যি কমপ্লেইন দিছা বা অভিযোগ দিছা তাৰে যিখিনি তথ্য আছে তোমাৰ হাতত তুমি কোৰ্টত ছাবমিট কৰা। কোৰ্টে দৰ্শক তথ্য কি দিয়া তুমি, আৰু ময়ে কোৰ্টক কথা ক'ম, যিখিনি ক'ব লগা আছে মোৰ সপক্ষে মই ক'ম বাৰু। তাৰপিছত চাওঁ কোৰ্টে কি ডিচিশ্যন লয়। যদি মই দোষী, কোৰ্টে মোক শাস্তি দিয়ক 100 আই উইল একচেপ্ট ডেট। বাট ইফ আই এম ৰাইট দেন তোমাৰ কি হ'ব কোৰ্টৰ পৰা তুমি সেইটো জানা। সেইকাৰণে মিডিয়াত গৈছে, কোৰ্টত নগৈ পেলাই। আই ৱান্ট ডেট ইউ গ' টু দ্য কোৰ্ট এণ্ড আই ৱান্ট টু প্লে উইথ ইউ ইন কোৰ্ট। মই তোমাৰ লগত কোৰ্টত খেলিব বিচাৰোঁ কেছ, ঠিক আছে। চ' 90% কমেণ্ট তাত আছে যে মিছা কথা। আৰে ভাই, মিছা কথা কাৰণে সকলোৱে বুজি পাইছে। কাৰণ ছোৱালীজনীয়ে যি এলিগেশ্যন লগাইছে আৰু সেই এলিগেশ্যন মতে হয়তো মানে কি ক'ম বাৰু, আপোনালোকে গমে পাইছে কেনেকুৱা ধৰণৰ এলিগেশ্যন লগাইছে, কেনেকুৱা মিছা কথা হৈ আছে। চ' যিয়ে নহওক কোৰ্ট আছে, মই কোৰ্টৰ কথাত সন্মান জনাওঁ। মই বিচাৰোঁ কোৰ্টত মোৰ নামত কেছ হওক এইটো বিষয়ত, আৰু মই কোৰ্টত গৈ পেলাই থিয় হওঁ। আৰু ছোৱালীজনীৰ হাতত যদি কিবা প্ৰুফ আছে মোৰ বিপৰীতে তেনেহ'লে কোৰ্টত ছাবমিট কৰক বাৰু। আৰু তাৰপিছত কোৰ্টত গৈ পেলাই কথা হ'ব, মোকাবিলা হ'ব তাৰ লগত, মোৰ লগত। আৰু ইয়াতে আৰু কথা পাতি কিবা লাভ আছে? কোনো লাভ নাই বাৰু। চ' যিয়ে নহওক আজি এটা ভিডিঅ' মই বনাবৰ কাৰণে বাধ্য হ'লোঁ। মই ভাবিছোঁ এই বিষয়ত মই বাৰু মাত নামাতোঁ। যি মোৰ গুড ফেইথৰ যি মোৰ এডভাইজাৰ আছে, গুড এডভাইজাৰে মোক কৈছিলে যে আপুনি চুপ থকাটো বেষ্ট হ'ব। কিন্তু মই ভাবিলোঁ মই চুপ নাথাকি পেলাই হয়তো এটা ভিডিঅ' মোৰ চেনেলৰ যোগেদি মই দিওঁ। মই প্ৰেছ মিট দিব বিচাৰিছিলোঁ, মই প্ৰেছ মিট নিদিলোঁ। কাৰণ কিয়নো চাওক, প্ৰেছ মিট দি মানে কি হ'ব, মোৰ ফলোৱাৰ গোটেই অসমত আছে, মোৰ চেনেলত দিলে গোটেই অসমে পাই যাব যে আপোনালোকে এই মুহূৰ্তত ভিডিঅ'টো চাই আছে। আৰু কথাটো কি বন্ধুসকল, যে মিছা এলিগেশ্যন লগাওক, কিমান লগাব পাৰে। চ' যদি কিবা আছে কোৰ্টত ছাবমিট কৰিলে হ'ল, এণ্ড কোৰ্টে যি ৰিজাল্ট দিয়ে সেইটো মই সন্মানযোগে মানি ল'ম। আৰু লগতে যদি মই ৰাইট তেনেহ'লে কোৰ্টে মোক সন্মান জনাব কোৰ্টৰ ফালৰ পৰা, আৰু যদি মই ৰং তেনেহ'লে কোৰ্টে মোক শাস্তি দিয়ক, মই সেইটো বিচাৰোঁ। আৰু যদি ছোৱালীজনীক মই কৈছোঁ, যদি তুমি যদি প্ৰুফ কৰিব পাৰা তে কোৰ্টত যাই প্ৰুফ কৰা, মিডিয়াত নহয়। কাৰণ মিডিয়াই তোমাক ন্যায় দিব নোৱাৰে বা ময়ো তোমাক ন্যায় দিব নোৱাৰোঁ। আৰু মই যেতিয়া চিঞৰি মিডিয়াক কওঁ মই কামটো কৰা নাই, সেইটো প্ৰুফ নহয় যে মই কৰা নাই। প্ৰুফ হ'ব মই যিটো তুমি মোক এলিগেশ্যন লগাইছা, তোমাক শাৰীৰিক সম্পৰ্ক কিবা কিবি, তে সেইটো প্ৰুফ কৰক কোৰ্টত গৈ পেলাই। কোৰ্টে প্ৰুফ কৰি দিয়ক, মই শাস্তি ল'ম বাৰু। কাৰণ মিছা কথা কোনোদিন কোৰ্টত প্ৰুফ নহয়। চ' এটাই কথা ক'ম যে ভাৰতবৰ্ষত যি আইন ব্যৱস্থা সেয়া মই মানিছিলোঁ, আৰু লগতে সেই আইনৰ ঘৰতে মই যাব বিচাৰিছোঁ। এনেকৈ মিডিয়াত ভিডিঅ' তৰ্ক কৰি মোৰ কাৰণে লাভ নহ'ব। কাৰণ মই এজন বহুত ব্যস্ত মানুহ,
প্ৰতিটো মুহূৰ্তত ভিডিঅ'ৰ লগত লাগি থাকোঁ, কামৰ লগত লাগি থাকোঁ। মোৰ বেয়া দিন মোৰ কামৰ কাৰণে গৈছে আৰু ভাল দিন যে আছে এইটো কামৰ কাৰণে যাব। আৰু এতিয়া বেয়া দিন চলি আছে কামৰ কাৰণে গৈ আছে আৰু আগতো কামৰ কাৰণে যাব। চ' এনেকুৱা থাৰ্ড ক্লাছ বা এনেকুৱা নিম্ন এনেকুৱা সৰু যে মানুহৰ লগত কথা কৈ মোৰ দাম নাই। মই ছোৱালীজনক কৈছোঁ দিয়ক হা। চ' আপোনালোকে বাৰু মোক ছাপোৰ্ট কৰিছে, সেই নিউজৰ তলত যে কমেণ্ট আপোনালোকৰ বহু বেছি ভাল পাইছোঁ। ধন্যবাদ অসমবাসী যে এই বিপদৰ সময়ত মোৰ লগত থকাৰ বাবে। আৰু অতি সোনকালে আপোনালোকে যি মই বিচাৰিম এইটো কোৰ্টত যাওক কেছটো, কোৰ্টৰ ৰিজাল্ট আহিলে আপোনালোকে নিশ্চয় গম পাব যে মুস্তাফিজুৰ ৰহমান ৰাইট আছিল নে ৰং আছিলে। ইমানখিনি আছিল আজিৰ ভিডিঅ'টো, আপোনালোকে নিশ্চয় ভাল পাব আৰু আগলৈ শ্বেয়াৰ কৰি দিয়ক। আৰু মই বিচাৰোঁ যে আপোনালোকে সদায় এনেকৈ হাঁহি থাকক বাৰু, আৰু এনেকৈ যদি কোনোবাই কাৰোবাক মিছা এলিগেশ্যন লগায় নিজৰ কৰ্তব্য আপোনালোকে পালন কৰক। আৰু বাছ কেইটামান হয়তো দিন যাব, কোৰ্টত যাওক কেছটো মই বিচাৰোঁ। মই যদি ছোৱালীজনী কোৰ্টত নিনিয়ে মই নিজে কেছটো কোৰ্টত নিব বিচাৰিম। মই এইটোৱে বিচাৰিম যে ছোৱালীজনীয়ে যদি এই মুহূৰ্তত কোৰ্টত কেছ নকৰে, মই কেইদিন চাম, যদি তেনেহ'লে মই নিজে ছোৱালীজনীৰ ওপৰত মোৰ মানহানি এটা কেছ লগাম, তাৰপিছত কোৰ্টত যাওক সি, তাৰপিছত প্ৰুভ কৰক। মই আৰু এবাৰ কৈছোঁ, মই ছোৱালীজনীক আঙুলিয়াই দিব বিচাৰিছোঁ, তুমি যদি মোৰ নামত কোৰ্টত কেছ নকৰা মই তোমাৰ কোৰ্টত কেছ কৰিম। ফাৰ্ষ্ট মই তোমাক মৌকা দিছোঁ, তুমি কেছ কৰা মোৰ নামত, আজি কৰিব নোৱাৰা মই তোমাৰ নামত মানহানি কেছ কৰিম। তাৰপিছত কোৰ্টত গৈ পেলাই মই তোমাৰ মুখামুখি হ'ম, আৰু কোৰ্টত গৈ পেলাই মই তোমাৰ বাৰু কি ক'ম যে কোৰ্ট কেছ খেলিবলৈ খেলিম, আৰু তাত তুমি উইনাৰ হোৱা নে মই উইনাৰ হ'ম এইটো অসমবাসীয়ে নিশ্চয় দেখা পাব। ধন্যবাদ।